মৰমৰ তৃষা 11 বছৰ বয়সত মোৰ মা ঢুকাইছিল। তেতিয়াৰ পৰাই মোৰ দেখোন একোকে ভাল লগা নাছিল। কিন্তু তুমি নিৰ্জনতাৰ কোলাহল ভাঙি মোৰ বুকুত আলোড়ন তুলিছিলা। সেইবাবেই সমাজক সাক্ষী কৰি তোমাৰ শিৰত সেন্দুৰ বোলাই জীৱনৰ ছবিখন আঁকি পেলাইছিলোঁ। ভাবিছিলোঁ জীৱনৰ নাওখনৰ তুমি গুৰি বঠা হ'বা। আচলতে তুমি কিমান ভালপোৱালৈ আহিছিলা মোৰ জীৱনলৈ। যদিহে ভালপোৱালৈ আহিছিলাই, তেতিয়াহ'লে তোমাৰ নিৰ্মল প্ৰেমেৰে সিক্ত বুকুখন কেনেকৈ ইমান মেঘাচ্ছন্ন আকাশলৈ ৰূপান্তৰিত হ'ল, আৰু সেই বিষাদৰ বৰষুণজাকত আমাৰ জল্পনা কল্পনা আৰু ভাৱনা বিভোৰ সপোনবোৰ থানবান হৈ গ'ল। সম্পৰ্ক আৰু সম্বন্ধই গতি সলালে, জীৱনৰ ছন্দপতন ঘটিল। তোমাৰ মহিমামণ্ডিত চাৱনি আৰু হাঁহিত যে ইমান অন্ধতা আছিল, মই কল্পনাই কৰিব পৰা নাছিলোঁ। এতিয়া তোমাৰ দুচকুত এখন নিদাৰুণ জাল। তোমাৰ ঘৃণা আৰু অৱহেলাৰ বাটত আজি মই পীঠস্থ। তোমাৰ মায়াসনা সৌন্দৰ্যৰে তুমি তেজস্বী অশ্বৰ দৰে চেকুৰি গৈছা। তোমাৰ দুচকুত ৰক্তাক্ত চাৱনি আৰু বুকুত তেজাল সম্পৰ্ক। তুমি সাঁতুৰি ফুৰা প্ৰেমৰ জুৰিটিৰ পাৰত বনজুই বিয়পি পৰিছে। তোমাৰ মৌ মিঠা মাতত বতাহবোৰ বলিয়া হৈছে। তোমাৰ মিথ্যাচাৰৰ উচুপনিত নৈৰ বুকুতো কান্দোনৰ ৰোল। মোৰ দৰে যিদিনাই তোমাক সকলোৱে বুজিব যে তুমি জেতুকা পাতৰ দৰে ৰহস্যময়ী, বুকুৰ কেঁচা তেজ ঢালি প্ৰেমৰ ৰাগীত মতলীয়া কৰি মুচৰি দিব পাৰা সেউজীয়া হৃদয়, সেইদিনাই তোমাৰ সুখৰ দুখৰ বাতৰি লওঁতা আৰু দিওঁতা নাইকিয়া হ'ব। তেতিয়া আমাৰ বিচ্ছেদিত সম্পৰ্কৰ আলম লৈ তুমি মনে সজা কৌতুকবোৰে কান্দিব। হয়তো তেতিয়া তুমি উপলব্ধি কৰিবা, কিন্তু তেতিয়ালৈ একোৱেই নাথাকিব তৃষা। এটি তোমাৰ বিচ্ছেদিত স্বামী যমন। যদিহে আপোনালোকৰ ভাল লাগিল, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আন এখন নীলাখামৰ চিঠিৰ সৈতে মই বুলমনি বৰিয়ে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।